নমস্কাৰ। ঔপন্যাসিক ধনচন্দ্ৰ দাসদেৱৰ এখন উপন্যাস মল্লিকা দাসৰ পাঠ আগবঢ়াই আহিছোঁ। আজি মল্লিকা দাস উপন্যাসখনৰ ৪ৰ্থ অধ্যায়। আহকচোন সকলোৱে ৪ৰ্থ অধ্যায়টোলৈ আগবাঢ়োঁ। পূৰ্বাচল প্ৰেছৰ আবেষ্টনীৰ মাজত শংকৰলালৰ মাত্ৰ দুটা বিষয়তেই সৰ্বোতভাৱে আত্মনিয়োগ কৰিবলগীয়া হৈছে। এটা পূৰ্বাচল কাকতৰ সৌষ্ঠৱ বৃদ্ধি আৰু আনটো হৈছে ধীৰেন শৰ্মাৰ সুখ দুখৰ দায়িত্বভাৰ। তাৰ বাহিৰে প্ৰেছত চাকৰিয়াল নিয়োগ কৰা অথবা চাকৰিৰ পৰা এজনক বৰখাস্ত কৰা ইত্যাদি কথাবোৰত তেওঁ মন কাণ নিদিছিল। আনহাতে নিতেই ন প্ৰবন্ধ পাতিৰে প্ৰকাশ পোৱা পূৰ্বাচলৰ গ্ৰাহক শেষত ৫,০০০ৰো অধিক হৈ পৰিলগৈ। তুলসী শৰ্মাৰ ওপৰত শংকৰলালৰ এয়ে কৃতিত্ব, এয়ে যশস্যা। তুলসী শৰ্মাই আৰু বুজিবলৈ বাকী নাছিল যে শংকৰলালে তেওঁৰ পূৰ্বাচলৰ ওপৰতেই আত্মপ্ৰতিষ্ঠা কৰিছে আৰু তেওঁৰ নিজৰ জীৱনৰ যশস্যা বন্তি জ্বলাইছে। শংকৰলালে সেই পূৰ্বাচলতে নিজক স্বকীৰ্তিৰে আত্মপ্ৰতিষ্ঠা কৰিছিল যদিও কিছুদিনৰ পৰা তেওঁ যেন সেই প্ৰেছৰ প্ৰতি, সেই পূৰ্বাচল কাকতৰ প্ৰতি এটা নিষ্ক্ৰিয় ভাৱ লাহে লাহে লাগি আহিবলৈ ধৰিলে। তেওঁৰ অন্তৰখন যেন কিবা এটা সংশয়ৰ ভাৱে ভয় ভয় কৰি তুলিলে। এদিন দুপৰীয়া প্ৰেছৰ অন্য এখন দুৱাৰেদি সোমাই আহি ধীৰেনে শংকৰলালৰ চকীখনত ধৰি পিছফালে থিয় হ'লহি। শংকৰলালে সেই মাহৰ পূৰ্বাচলৰ এটা ফৰ্মাৰ প্ৰুফ চাই চাই আনমনাভাৱে খিৰিকীৰ ফাঁকেদি এজোপা আম গছলৈ দৃষ্টিপাত কৰি আছিল, যদিও তেওঁ ক'ব নোৱাৰিছিল যে সেইজোপা আম গছ। ধীৰেনে লাহেকৈ মাত লগালে, "কি ভাবি আছে খুৰাদেউ?" "একো ভবা নাই ধীৰু।" "নহয়, মোক আপুনি মিছা নক'ব। কিছুমান দিনৰ পৰাই প্ৰেছখনত আপোনাক যেন উদাসীন উদাসীন লাগিছে। খুৰীদেউহঁতৰ পৰা কোনো চিঠি পত্ৰ পোৱা নাই নেকি?" "ধীৰু, চিঠি পত্ৰ ৰীতিমতে পায়েই আছোঁ। মই চিন্তা কৰিছোঁ বৰ্তমান তোমাৰ কথা, তোমালোকৰ গৃহ সংসাৰৰ কথা। কাৰণ এতিয়া আৰু স্বৰ্গীয় কমলাদেৱী নাই। তোমালোকৰ গৃহস্থীৰ বিষয়ে বহু কথা আছে যি তোমাক ভাঙি কোৱা নাযায়। আৰু মই যে এটা চিন্তাধাৰালৈ নিজকে বহু দূৰলৈ লৈ গৈ আছোঁ, তুমি ঠিকেই ধৰিছা। যদি কেতিয়াবা জীৱনত ডাক্তৰী পঢ়া, তেন্তে তুমি এজন ভাল মনস্তত্ত্ববিদ হ'বা বুলি মই আশা কৰোঁ।" শংকৰলালৰ কথা শুনি ধীৰেনে অলপ হাঁহো হাঁহো মুখে কৈ উঠিল, "খুৰাদেউ, মই এটি কথাৰ কাৰণে আপোনাৰ কাষলৈ এটি অনুৰোধ লৈ আহিছিলোঁ।" "কি?" "আজি নগাঁও কলেজত ফ্ৰেছাৰ্ছ ছ'চিয়েল পাতিছে। তাত মোক গান গাবলৈ মাতিছে। গতিকে মোৰ ৰাতি হ'ব।" "বেছ কথা, যোৱা। দেউতাৰক সুধি যোৱাগৈ, যোৱা।" "নহয় খুৰাদেউ, দেউতাই আৰু এইবোৰ পচন্দ নকৰে। আৰু মা মৰিবৰ পিছৰে পৰা দেউতালৈ ভয়ো লাগে। আপুনি এবাৰ কৈ মোক পাৰ্মিশ্যনটো লৈ দিয়া হ'লে।" "আজিকালিৰ দিনত গান গাবলৈ যোৱাত পাৰ্মিশ্যন নালাগে নহয়। তুমি বাৰু যোৱাগৈ, যোৱা। তেখেতক মই যি ক'ব লাগে ক'ম বাৰু, কিন্তু বৰ ৰাতি নকৰিবা।" ধীৰেনৰ বুকুত বল আহিল। সি বেগা বেগিকৈ আহি লং পেণ্ট এটা আৰু দীঘল হাতৰ কামিজ এটা তাৰ ছুটকেছৰ পৰা উলিয়াই ল'লে আৰু মোজাযোৰত দুটামান জোকাৰ মাৰি ধূলিবোৰ উৰুৱাই জোতাযোৰ নিজেই ব্ৰাছ কৰি ৰং দি থৈ দিলে আৰু গধূলিৰ অপেক্ষাতে সি অপেক্ষামান হৈ থাকিল। পূৰ্বাচলৰ এটা সংখ্যাৰ ছপা হৈ অহা প্ৰথম ফৰ্মাৰ শংকৰলালে প্ৰুফ কপি চাই থকা অৱস্থাতে হাতত এখিলা ফুলস্কেপ কাগজৰ দীঘল এটা মিক্সাৰৰ পাইপটো হুপি হুপি তুলসী শৰ্মা আহি শংকৰলালৰ ওচৰ চাপিলহি। শংকৰলালে শৰ্মাক বহিবলৈ ক'লে।
তুলসী শৰ্মা শংকৰলালৰ একাষৰ চকীখনতে বহি কাগজৰ আধুনিক কবিতাটো অলপ নিজেই মনোযোগেৰে চাই গ'ল। শংকৰলালেও ডিঙি ঘূৰাই শৰ্মাৰ কবিতাটোৰ ওপৰত অলপ কষ্ট কৰি চকু দিবলৈ ধৰিছিল। এইখন কি শৰ্মা? শংকৰলালে সুধিলে। এটা আধুনিক কবিতা। বাৰু দাস, এয়া আমাৰ এইবাৰৰ ভোগালী বিহু সংখ্যাৰ ফৰ্মা ছপা হৈছে নহয়? শংকৰলালে প্ৰুফ কপিটোলৈ দেখুৱাই কয়, হয়, এয়ে প্ৰথম ফৰ্মা। তেন্তে বেছ, দিব পৰা যাব। আমাৰ কবিতা ভাগলৈ এতিয়াতো ফৰ্মা আহি পোৱাহিয়ে নাই। বাৰু লওকচোন, এই এটি আধুনিক কবিতা। এইবাৰ বিহু সংখ্যাত কবিতাৰ অধ্যায়ত সোমোৱাই দিব। আৰু অলপ ভুল ভ্ৰান্তি ক'ৰবাত হৈছে যদিও সেইখিনিতো আপুনি ঠিক ঠাক কৰি দিবই। শংকৰলালে তুলসী শৰ্মাৰ কবিতাৰ কাগজখন অনিচ্ছা সত্ত্বেও গ্ৰহণ কৰিলে আৰু তেওঁৰ টেবুলৰ ওপৰতে থৈ গ্লাছৰ পেপাৰ ৱেইটটোৰে হেঁচা দি থৈ দিলে। শংকৰলালে তুলসী শৰ্মাৰ আৰু অধিক অন্য কথালৈ বাট নেচাই অপ্ৰিয় সত্য হ'লেও তেওঁ কৈ যাব ধৰিলে। আধুনিক কবিতাৰ ৰচয়িতাজনৰ নামটো কবিতাৰ একাষে জল জলকৈ দেখা পাই বহু পুৰণি কথা তেওঁৰ সান্নিধ্য পালেহি। ততালিকে তেওঁৰ গোটেইটো শৰীৰ অলপ কিবা কেনেবা লাগি উঠিল। কবিতাটোৰ নামাকৰণ আছিল ফেৰী জাহাজ। শংকৰলালে দূৰৰ পৰা মাত্ৰ কবিতাটোৰ 4 লাইনমান চকুৰে চাই পঢ়ি গ'ল। হুৱাংহুত জাহাজ চলে, ফেৰী জাহাজ। জাহাজেৰে হুইছেল ধ্বনি শুনে, তাৰ পক্ষীবোৰেও শুনে। ধোঁৱাবোৰেও বোধ কৰোঁ কিবা কিবি কয় হবলা। সেই ধোঁৱাবোৰ বাৰু কিয় অকলা হ'ল? এইকেইটা লাইন চায়েই শংকৰলাল অতিষ্ঠ হৈ উঠিল আৰু তেওঁ তুলসী শৰ্মাক ক'বলৈ ধৰিলে, শৰ্মা, ক্ষমা কৰিব, মই আজিলৈকে পূৰ্বাচল আলোচনীত কোনো আধুনিক কবিতাৰ ঠাই দিয়া নাই। আপুনি চাব পাৰে, কিছুমান লিখকে পূৰ্বাচলত প্ৰকাশ কৰিবলৈ দিয়া সৌৱা চাওক, এটা মস্ত ডাঙৰ ফাইল হৈ পৰি আছে। আপুনি অৱশ্যে প্ৰকাশ নাই কৰা যদিও সেইটো মোৰ বোধেৰে আপোনাৰ এটা ভুল বা ত্ৰুটি বুলি বিবেচনা কৰোঁ। কিয়নো এখন মেগাজিনৰ কাৰণে সকলো প্ৰকাৰৰেই গল্প, প্ৰবন্ধ, কবিতা আদি থকা উচিত। এই আলোচনীখনি হয়তো কোনোবাই কবিতাৰ কাৰণেই, হয়তো কোনোবাই গল্পৰ কাৰণেই গ্ৰাহক হৈছে। আমি সকলো প্ৰকাৰ গ্ৰাহকৰেই মন বজাই ৰাখিব লাগিব আৰু ব্যৱসায়ৰ ফালেদিওতো লক্ষ্য ৰখা উচিত। আপুনি এইটো কিন্তু ভুল কৰিছে। মই এই বিষয়ে অৱশ্যে ভুল কৰিব পাৰোঁ। আপোনাৰ আলোচনীৰ পৰা অহা অৰ্থ সঞ্চয়ত হয়তো যৎ সামান্য ক্ষতি হ'ব পাৰে। মোৰ এটা কথা এয়ে যে মই কিন্তু মোৰ নিজৰেই হওক বা অন্যৰেই হওক কিছুমান অৰ্থহীন বস্তুৰ প্ৰয়োগৰ দ্বাৰা ধনী হোৱাৰ আকাংক্ষা নিজেও নকৰোঁ অথবা আনকো মোৰ চকুৰ আগত কৰিবলৈ নিদিওঁ। অৰ্থতকৈ দেশৰ ভাষা, সাহিত্য, সংস্কৃতি আদিক মই বেছি সন্মান কৰোঁ। আপুনি হয়তো নাজানিব পাৰে, তেজপুৰৰ মৃদুলা প্ৰেছত মই একালত সম্পাদক আছিলোঁ। সেই প্ৰেছৰ পৰা আকাশবন্তি নামেৰে এখন মাহিলী মেগাজিনৰ দায়িত্বভাৰ আছিল মোৰ ওপৰতেই। কিন্তু মই থকা কালত বৰ্তমানৰ জনতাই আখ্যা দিয়া আধুনিক কবিতা মই কোনোদিনেই সেই মেগাজিনত ঠাই দিয়া নাছিলোঁ। শংকৰলালৰ দীঘল বক্তৃতা একান্ত মনে শুনি তুলসী শৰ্মাই ক'লে, আপুনি সেইটো কৰিছিল নিজ স্বাধীনভাৱে। হয়তো প্ৰেছ মালিকে এই সম্বন্ধে কোনোদিনে আপোনাৰ ওচৰত কোনো অভিযোগ তোলা নাছিল। এখন মেগাজিনৰ সম্পাদকীয় দায়িত্বভাৰ মোৰ ওপৰতেই আছিল যে সেই কথা প্ৰেছ মালিকে ভালকৈ বুজি পাইছিল। গতিকে তেখেতে নিজেই জানিছিল যে আলোচনীৰ প্ৰবন্ধ পাতিৰ প্ৰকাশ অপ্ৰকাশৰ বিষয়ে তেখেতৰ কোনো অভিযোগ বা অধিকাৰ নাছিল। এইখনতো মৃদুলা প্ৰেছ নহয় দাস, তুলসী শৰ্মাই অলপ ৰুক্ষভাৱে ক'লে। তুলসী শৰ্মাৰ বাক্যৰ কিছু কঠোৰতা অনুভৱ কৰি শংকৰলালেও অলপ জোৰ কৰি ক'বলৈ ধৰিলে, শৰ্মা চাওক, শান্তনা দেৱীৰ
এই ধৰণৰ আধুনিক কবিতা মই তেজপুৰৰ আকাশবন্তিলৈ অহা কেইবাটাও পাইছিলোঁ, কিন্তু তেওঁৰ আধুনিক কবিতা মই আকাশবন্তিত কোনোদিনেই প্ৰকাশ কৰা নাছিলোঁ। তেওঁক মই ভালদৰেই চিনি পাওঁ। তেওঁ ঘৰ আমাৰ তেজপুৰতে। চহৰৰ 10 মাইলমান পশ্চিমে থকা বৰডুবিয়াৰ ওচৰৰ যোগী গাঁৱৰ অনন্তবাবুৰ তেওঁৰ কন্যা। অনন্তবাবু মোৰ খুব প্ৰিয় বাল্যবন্ধু আছিল। মোৰ বন্ধুৰ কন্যা বুলি জানিও তেওঁৰ কবিতা মই এফালে পেলাই থৈছিলোঁ। আপুনি আৰু আজি কিছুমান বছৰে নিজেই স্বচক্ষে দেখি আহিছে, কাগজত লগা ভগাজনৰ খাতিৰ ৰাখিবলৈ যাওঁতে একোখন কাগজ মূল্যহীন হৈ পৰেগৈ। এনেকৈ কত মেগাজিন ওলাল আৰু কত মেগাজিন মৰি নাইকিয়া হ'ল। একোখন আলোচনী অকালতে মৃত্যুৰ ইও এটা প্ৰধান কাৰণ। অন্যহাতে খাতিৰ খোচামুট কৰিব নোৱাৰা সকলৰ কত অৰ্থপূৰ্ণ অমূল্য প্ৰবন্ধ পাতি ৱেষ্ট পেপাৰ বাস্কেটত অনাদৰত ৰাস্তাৰ নৰ্দমাৰ কাষলৈ যাবলগীয়াত পৰিছে। তাৰ দ্বাৰা অকল এখন আলোচনীৰ সৌষ্ঠৱ সৌন্দৰ্যই যে নষ্ট হৈছে এনে নহয়। সম্পাদকসকলে উদ্যমশীল লিখকসকলকো মোহাৰ মাৰি থৈ দেশৰ সাহিত্য সমৃদ্ধি ধ্বংস কৰি পেলাইছে। গতিকে এজন প্ৰেছ মালিকৰ অৰ্থ আহৰণৰ কৌশলতকৈ দেশৰ ন্যায় সাহিত্য সন্মানৰ প্ৰতি মই অধিক গুৰুত্ব ৰাখোঁ। দাস, বেয়া নেপাব, আপুনি এই কথাও জনা উচিত আছিল যে আপুনি তুলসী শৰ্মাৰ বেতনভোগী এজন সম্পাদক। আপুনিও জনা উচিত শৰ্মা যে শংকৰলাল আপোনাৰ এজন বেতনভোগী চাকৰিয়াল হ'লেও পূৰ্বাচলৰ সুনাম দুৰ্নামৰ দায়িত্ব শংকৰলালৰ, আপোনাৰ নহয়। তুলসী শৰ্মাই এইবাৰ আৰু অলপ গৰম হৈ উঠিল আৰু ক'লে, তথাপি আপুনি বিশেষকৈ উপলব্ধি কৰিব লাগিছিল যে শান্তনা দেৱী তুলসী শৰ্মাৰ সহধৰ্মিনী। আধুনিক কবিতা হওক অথবা যিয়েই হওক, সেই কবিতাটিৰ মৰ্যাদা ৰখা আপোনাৰ নিতান্ত উচিত আছিল। শংকৰলালে এইবাৰ কিছু বেজাৰৰ সুৰত উত্তৰ দিলে, শৰ্মা, এই সম্বন্ধে মোক ক্ষমা কৰিব, মই নোৱাৰিম। এদিন সাহিত্য সম্পাদকৰ সন্মান অক্ষুণ্ণ ৰাখি আহি আজি অৰ্থৰ গোলামীত মই মোৰ সত্য আৰু নিজস্ব কোনোমতেই বিক্ৰী কৰিব নোৱাৰোঁ। মই আপোনাৰ পৰা শুনিব খুজিছোঁ যে এইবোৰ কবিতা সম্বন্ধে আপুনি কি সত্যৰ আশ্ৰয় লৈছে, মই এবাৰ শুনিব পাৰোঁনে? শংকৰলাল অলপ আনন্দ উৎফুল্ল হৈ একাদিক্ৰমে কৈ যাব ধৰিলে, আপুনি নিশ্চয় জানে শৰ্মা, আধুনিক কবিতা সম্বন্ধে বৰ্তমান দেশৰ কবিসকলে সাহিত্যিকসকলে এতিয়ালৈকে ইয়াৰ আৱশ্যক অনাৱশ্যক বিষয়ে বহু গৱেষণা বহু ৰকম মীমাংসা চলাব ধৰিছে। এতিয়ালৈকে তাৰ সিদ্ধান্ত শেষ সীমাত আহি উপনীত হোৱাহি নাই। কিন্তু পূৰ্বৰ প্ৰচলিত পৌৰাণিক কবিতাৰ কাৰণে কাৰোতো কোনো আপত্তি অভিযোগ নাই। অৱশ্যে আপোনাৰ সহধৰ্মিনীও পঠিওৱা আধুনিক কবিতাটি মই পূৰ্বাচলত প্ৰকাশ কৰিব পাৰোঁ, কিন্তু তাত শীৰ্ষস্থানত আধুনিক কবিতা বুলি কোনো উল্লেখ নাথাকিব, বৰং তাৰ শীৰ্ষস্থানত আধুনিক সাহিত্যধাৰা বুলিও দিব পৰা যায়। কিন্তু কবিতা শব্দ মই কোনোমতেই দিব নোৱাৰিম, কাৰণ সেই ৰকম ৰচনাৰ ভাৱধাৰা কোনো কাৰণত আধুনিক হ'লেও সি কিন্তু কবিতা নহয়। আধুনিক কবিতা এক ছন্দহীন গদ্য সংলাপ। লিখকসকলে তাৰ সৰু সৰু লাইনৰ তলে তলে লিখি দীঘলীয়া নকৰি গদ্য ৰীতিত ৩-৪ লাইনতে শাৰী শাৰীকৈ শেষ কৰা হ'লেওতো কোনো ক্ষতি নাছিল। লিখকসকলে কবিতাৰ আকৃতি কৰিবলৈ চেষ্টা কৰিলেও মই হ'লে আজিলৈকে কবিতা বুলি সমৰ্থন কৰা নাই আৰু নকৰোঁ। কবিতা বুলিলে আমি ইয়াকে বুজি উঠোঁ যে যিবোৰ ছন্দযুক্ত বাক্যবিন্যাসে আৰু কিছুমান নিৰ্দিষ্ট শব্দালংকাৰে পঢ়ুৱৈৰ মনত অনাবিল আনন্দ প্ৰেমৰ ধাৰা প্ৰবাহিত কৰি নিয়ে অথবা হৃদয় বেদনা জৰ্জৰ কৰি তোলে, সেয়েই কবিতা। পঢ়ুৱৈয়ে আৰ্চিত কবিৰ অন্তৰখন সুন্দৰভাৱে দেখিবলৈ যে পায়, সেয়েই কবিতা। আধুনিক কবিতা বিশৃংখল আৰু সি এটি ততিনীৰ বৈ যোৱা হৰ্ষমুখৰ কুলু কুলু কলৰৱ অথবা বেদনা সংঘাত অগ্নি অশ্ৰু নহয়। আৰু এইখিনিতে চাওক শৰ্মা, প্ৰকৃত কবিতাৰ বাক্য ৰচনা কিমান সুন্দৰ, কিমান সাৱলীল আৰু ভাৱ ভাষা কিমান অন্তৰস্পৰ্শী, শুনক।
যত দিব্য পক্ষী ফল ফুল ভক্ষী কাৰয় সুস্বৰ ৰাও কুহু কুহু ধ্বনি কোকিলৰ শুনি বহয় মলয়া ৰাও। এইবোৰ ছন্দ কবিতাৰ কাষত আপুনি ভাবি চাওকচোন, ধোঁৱাবোৰেও কিবা কিবি কয় হ'বলা। এই ফাঁকি বাক্যৰ কিবা মাধুৰ্যই আছেনে, কিবা দগ্ধ বেদনাৰ সংঘাতেই আছে? মই আপোনাক সকলোখিনি সত্যৰ আলোচনা কৰি দি দেখুৱালোঁ। এতিয়া আপোনাৰ অভিমত। শংকৰলালে দিয়া তুলনামূলক কেইফাঁকি সুন্দৰ সাৱলীল কবিতাৰ কাষত শৰ্মাৰ পত্নীৰ আধুনিক কবিতাৰ লাইনটো আনি ব্যাখ্যা কৰাত তুলসী শৰ্মাই অত্যন্ত লজ্জাবোধ কৰিলে আৰু তেওঁ চকীখনৰ পৰা ঘপ কৰি উঠি পেপাৰ ৱেইটটো তুলি কবিতাটো লৈ গুচি গ'ল। বাৰু দিয়ক তেন্তে। তুলসী শৰ্মাই তেওঁৰ পত্নীৰ ওজনত শংকৰলালক ওফৰাই দিলে। তেওঁৰ কোনো কথা নুশুনিলে। তেওঁ এজন কম্পজিটৰৰ ওচৰত গৈ আধুনিক কবিতাটো বিহু সংখ্যাত যেনে তেনে প্ৰকাশ পাব লাগিব বুলি তেওঁক কম্প'জ কৰিবলৈ দিলে। প্ৰেছমেন ধৰ্ম দত্তকো দহাই দহাই কৈ গ'ল। তুলসী শৰ্মা বৰ অসন্তোষভাৱে উঠি যোৱাৰ পিছতেই শংকৰলালৰ গৰম গৰম অন্তৰখনৰ পৰা মাত্ৰ এটা কথা উদ্ভাসিত হৈ ওলাই আহিছিল। সেইটো হ'ল, তেওঁ ভাবিছিল যে তুলসী শৰ্মা এজন কুলীন ব্ৰাহ্মণ আৰু নৈষ্ঠিক লোক। তেনে ক্ষেত্ৰত সান্তনা দেৱীক তেওঁ যে পত্নীৰূপে গ্ৰহণ কৰি ৰাখিলে, সিও বৰ আচৰিত কথা। কাৰণ তেজপুৰৰ বৰডুবিয়া গাঁৱৰ ওচৰৰ সান্তনা দেৱী যে এগৰাকী হীন বৰ্ণা মহিলা, এই কথা তেওঁ আজিলৈকে উদ্ঘাটন কৰিব পাৰিছেনে নাই? শংকৰলাল সিদিনাও দুধুৰ মুধুৰতেই আছিল। তেওঁ আনহাতে এইটোও ভাবিছিল যে হয়তো সান্তনাৰ দেৱী উপাধিয়ে তুলসী শৰ্মাৰ মৰুভূমিত মৰীচিকা তুলিছিল। সেইটো তেওঁৰ প্ৰকৃত ভুল নে হিতাহিত শূন্য উদ্দাম তৃষ্ণা? তেওঁ তেতিয়াও সন্দিহান হৈ আছিল। একেদিনৰ কটু ব্যৱহাৰে তুলসী শৰ্মাৰ প্ৰতিৰখা স্নেহ আৰু অকপট বিশ্বাস শংকৰলালৰ বাৰিষাৰ এক জোৱাৰৰ দৰে উটুৱাই লৈ গ'ল। প্ৰেছত তেওঁৰ আৰু ভাল নালাগিল। তেওঁ আগপিছ বহু চিন্তা কৰিব ধৰিলে, বিশেষকৈ ধীৰেনৰ। মাহীমাকৰ তলত ধীৰেন তিষ্ঠিব পাৰিব জানো? প্ৰেছখনৰ প্ৰতি শংকৰলালৰ অনিচ্ছা আৰু অশ্ৰদ্ধাৰ কথা লাহে লাহে ধীৰেনেও বুজি আহিবলৈ বাকী নাথাকিল। ভোগালী বিহুৰ সংখ্যা। পূৰ্বাচলৰ কবিতা অধ্যায়ৰ ফৰ্মা ৰমক জমককৈ ছপা হৈ গ'ল। তাৰ প্ৰথম কবিতা ফেৰী জাহাজ, সান্তনা দেৱী। সম্পাদক শংকৰলাল দাস। তুলসী শৰ্মাই সান্তনা দেৱীক য'ত সামান্য ৰয় প্ৰাপ্ত হ'লেও চকুত লগা স্বাস্থ্যৱতী আৰু বেছ ধুনীয়া দেখি থিতাতে পাই হুৰমুৰকৈ তেওঁক গৃহিণী কৰিলে। সান্তনা দেৱী উত্তাধিৰ তলত তেওঁৰ দ পানীত যেন এডাল অঘৰীয়া গাইত লুকাই আছিল। তুলসী শৰ্মাই বা ভাবি লৈ যাব কিয়? তেওঁৰ দুনয়নে দেখিছিল অৰ্ধৰ আৰামী চশমাৰে নিঃসংশয় নিৰ্ভাৱনাৰ এখন নিৰ্মল পৃথিৱী। সেয়ে তেওঁ মৰুভূমিত দেখিছিল মৰীচিকাৰ ঢৌ। সেই ঢৌ তেওঁৰ লাগিছিল সুন্দৰ, অতি সুন্দৰ। তুলসী শৰ্মাৰ সৈতে সান্তনা দেৱীৰ প্ৰথম গৃহস্থীৰ ৰাতিৰে পৰাই তুলসী শৰ্মাৰ সেই জলভ্ৰম ভাঙি গ'ল। সেই মৰীচিকা মাৰ যোৱাৰ লগে লগেই উটি ভাহি গ'ল তাতেই তেওঁৰ পবিত্ৰ ব্ৰাহ্মণত্ব আৰু নৈতিকতা। সান্তনা দেৱী এগৰাকী তপশিলভুক্ত জাতিৰ কন্যা হৈ গ'ল এক হীন বৰ্ণা আৰু এক ব্ৰাহ্মণৰ অসবৰ্ণা পৰিণয়। নিৰুপায় যদিও এক সুন্দৰ উদ্ভ্ৰান্ত প্ৰণয়ৰ মাজত তেওঁ বুকুত পালে এখন সুন্দৰ আৰামৰ সংসাৰ। নিজৰ অজ্ঞাত অপৰাধৰ মাজত লুকাই থলে জগতৰ জাতি ভেদৰ জটিল মীমাংসা, মানুহৰ স্বাৰ্থৰ পংকিলতা। এখন বাহিৰ জগতত অৱশ্যে জনতাও আনন্দিত হৈ উঠিল, অৱশ্যে তেওঁৰ নিজৰ ভুলৰ কাৰণেই। শংকৰলালৰ সম্পাদনাত প্ৰকাশ হৈ উঠা পূৰ্বাচলৰ বুকুত
তেনে এটা আধুনিক কবিতাৰ আবিৰ্ভাৱ দেখি তেওঁ নিজেই লজ্জাৱনত হৈ পৰিল আৰু ততালিকে তেওঁ সম্পাদকৰ চাকৰি ৰিজাইন দিবলৈ মনস্থ কৰিলে। তেওঁ ইয়াকো চিন্তা কৰিলে যে ইমান দিন সমাজৰ কোনো সমালোচনা নোহোৱাকৈ চলাই অহা পূৰ্বাচলত যদি সামান্য কোনো এটা কাৰণতেই জনতাৰ নানা ৰকম অশান্ত আলোচনাৰ উদ্ভৱ হৈ পৰে, তেন্তে সেই বাক বিতণ্ডা সহ্য কৰিব লাগিব শংকৰলালেহে। কেইদিনমানৰ পিছতেই শংকৰলালে ৰিজাইন দিলে সম্পাদকৰ পদ। সেই বিষয়ে তেওঁ চিঠিও লিখিলে তেজপুৰলৈ। শংকৰলাল বিদায় হৈ যোৱাৰ পৰত ধীৰেন শৰ্মা কাষ চাপি আহিল। ধীৰেনৰ চকুজুৰি পানীৰে ভৰি চলচলীয়া হৈ পৰিল। শংকৰলালে ধীৰেনক এষাৰি স্নেহ আশীৰ্বাদৰ বাহিৰে আৰু অন্য একো দি যাব নোৱাৰিলে। ধন্যবাদ। আজিৰ মল্লিকা দাস উপন্যাসৰ ৪ৰ্থ অধ্যায়টি ইমানতে অন্ত পৰিল। পৰৱৰ্তী খণ্ডটিৰ সৈতে আকৌ লগ পাম। ধন্যবাদ। নমস্কাৰ।